নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ চাদৰত দহি গুঠা ভিডিঅ'। বেলেগ এটা পদ্ধতিত লৈ আহিছোঁ। আগতে দেখুৱাই থৈছোঁ এটা বেলেগ পদ্ধতিত, এইটো বেলেগ পদ্ধতিত লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকৰ সুবিধা হ'ব। যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেওঁলোকে প্লিজ ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। বলকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। এয়া দহি গুঠিবৰ বাবে মই বেজিত এই ধৰণে গোল্ডেন সূতা ভৰাই লৈছোঁ আৰু সূতা ব্যৱহাৰ কৰিছোঁ মই ইয়াত বৰ্ণালী পাট সূতা। এয়া চাওক, লেচা সূতাৰ পৰা মই বেলেগকৈ এভাগ কৰি লৈছোঁ। যিহেতু চাদৰখনত গোল্ডেন আৰু ব্লেক ফুল আছে সেয়েহে মই গোল্ডেন সূতাই লৈ লৈছোঁ। বলকচোন গাঁঠি দেখুৱাওঁ। দুটামান মই আগতে গাঁঠিলোঁ, এতিয়া মই আপোনালোকক দেখুৱাবৰ বাবে আকৌ গাঁঠিছোঁ। চাওক, এয়া বেজিটো এই ধৰণে সমানকৈ দুটা আঙুলিৰ মূৰে মূৰে মই দিছোঁ। এয়া দুডাল সূতা এই ধৰণে লৈ লৈছোঁ আৰু দেখুওৱা ধৰণে এই ধৰণে গাঁঠি দি লৈছোঁ। চাওক, এয়া এনেকুৱাকৈ মই তিনিটা গাঁঠি দি লৈছোঁ ইয়াতে, যাতে দহি সূতাখিনি ওলমি থাকে। এয়া মাজভাগত মই দহিৰ সূতাখিনি ৰাখি দিম। এয়া চাওক, আৰু মই ইয়াতে পুনৰ এটা গাঁঠি লগাই লৈছোঁ। এয়া চাওক, গাঁঠিটো বুজিব পৰাকৈ মই ভিডিঅ'ত দেখুৱাই দিছোঁ। এয়া এটা গাঁঠি দি লৈছোঁ। সূতাকেইডাল আন এখন হাতেৰে ধৰি আন এখন হাতেৰে এই ধৰণে যিখিনি জোখ লাগে মই সেইখিনি জোখত দীঘল কৰি দিছোঁ। আপোনালোকে বেছি দীঘলো কৰিব পাৰে। এয়া চাওক, পুনৰ এটা গাঁঠি লগাই দিছোঁ যাতে সূতাখিনি পিছলি নাযায়। এতিয়া গোটেইখিনি সূতা একলগ কৰি দিছোঁ মই আৰু বেজিৰ সূতাডাল এই ধৰণে বেলেগ কৰি লৈছোঁ। সূতাখিনিৰ তলেৰে এই ধৰণে মই বেজিটো দি লৈছোঁ। এয়া গোটেইখিনি সূতাৰ তলেৰে এই ধৰণে বেজিটো দি মই বেজিটোৰ মূৰত এই ধৰণে দুটা গাঁঠি লগাই দিছোঁ। চাওক, এতিয়া টাইট কৰি দিছোঁ। পুনৰ মই একেধৰণে এয়া তিনিটা গাঁঠি লগাই লৈছোঁ যাতে দহিটো অলপ মজবুত হৈ থাকে, খুলি নাযায়। এয়া চাওক, টানি দিছোঁ আৰু সূতাডাল একে সমান কৰি লৈ মই আনটো দহিৰ সমানত এয়া কাটি লৈছোঁ। একেবাৰে সহজ আৰু ভাল পদ্ধতি, আপোনালোকে গাঁঠি চাব পাৰে যিসকলে নাজানে বা নতুনকৈ শিকি আছে। বেলেগ এটা পদ্ধতি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। বেলেগ বেলেগ পদ্ধতিত গাঁঠিও ভাল লাগে। এয়া চাওক, মই আন এটা দেখাই দিছোঁ একেধৰণে। এয়া তিনিটা গাঁঠি দি ল'ব। এয়া মাজত সূতাখিনি ৰাখি দিছোঁ আগত দেখুওৱা ধৰণে। এতিয়া দুইডাল বেজিৰ সূতা মই এই ধৰণে গাঁঠি লগাই দিছোঁ। এটা গাঁঠি লগাই লৈ এয়া টানি লৈছোঁ সমানকৈ, যিখিনি দীঘল প্ৰয়োজন। এয়া মই গাঁঠিটো টাইট কৰি দি পুনৰ আৰু এটা গাঁঠি লগাই লৈছোঁ। এয়া এতিয়া আকৌ সূতাখিনি গোটেই এক গোট কৰি লৈ সূতাখিনিৰ তলৰ মূৰটোৰে এয়া চাওক, দহিৰ মূৰটোত এই ধৰণে দুটা গাঁঠি লগাই দিছোঁ। এয়া তলেৰে বেজিটো সুমুৱাই তলৰ সূতাডাল এই ধৰণে তিনি পাক লগাই, প্ৰথমে দুপাক পিছত তিনি পাক লগাই মই এই ধৰণে গাঁঠি দিছোঁ। তেতিয়া মজবুত হৈ থাকিব। আকৌ আগৰ নিচিনাকৈ সমানকৈ কাটি ল'ম। এয়া চাওক, কাটি লৈছোঁ। এয়া সূতাখিনি সমান হৈ থাকিবৰ কাৰণে এই ধৰণে ফণীৰে মই আঁচুৰি দিছোঁ। কেতিয়াবা লেচা সূতা য'ত লাগি যায় আৰু ফণীৰ দ্বাৰা এই ধৰণে আমি য'তটো ভাঙি ল'ব পাৰোঁ। এয়া দেখিছেনে, দহিটো ধুনীয়াকৈ লৰি আছে, মানে ভাল লাগে চাদৰখনত যেতিয়া ওলমি থাকে। এয়া মই আকৌ দুটামান আপোনালোকক গাঁঠি দেখুৱাইছোঁ যাতে আপোনালোকৰ সুবিধা হয়।
এয়া চাদৰখন গুঠি মোৰ কমপ্লিট হৈ গৈছে। এই ধৰণে দেখিবলৈ খুব সুন্দৰ হৈছে। আশা কৰোঁ আপোনালোকে ট্ৰাই কৰিব মোৰ ভিডিঅ'টো চাই আৰু অলপ হ'লে আপোনালোকৰ সুবিধা হ'ব। যদি এই ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে।